প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি তেখেতৰ আশীৰ্বাদত আজি এই ৰাস্তাটো পাবলৈ সক্ষম হৈছে। গতিকে মই আজি আমাৰ ৰৌতা আৰু এই হাজং বস্তিবাসীৰ হৈ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোতো মানে বিটিচি চৰকাৰ 17 বছৰ পাৰ কৰিলে আৰু বিটিচি চৰকাৰৰ বহুত EM আহি গ'ল আৰু BPFৰ একো নকৰিলে তেওঁ একো নকৰিলে মানে কি আমি তেনেকাই থাকিলোঁ আশা কৰি 17 বছৰ পাৰ কৰিলে কিন্তু একোৱেই নকৰে। ৰাস্তাটো আমাৰ মেইন আছিলে আৰু সৰু সুৰা দুটা এটা কাম কৰিছে যদিও আমি সেইটো সন্তুষ্ট নহয়। আমাৰ এই যে ৰাস্তাটো মেইন এতিয়া উন্নয়নৰ হ'লে ৰাস্তাটো মেইন বস্তু। গতিকে যিটো 17 বছৰত কৰিব পৰা নাই তেওঁ আহিয়েই আজি 3-4 বছৰ 3 বছৰ হ'ল নেকি তেওঁ এতিয়া আৰম্ভ কৰিছে। আমি খুব ভাল পাইছোঁ। जिंदाबाद 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 डॉक्टर नीलोद चौधरी जिंदाबाद 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 प्रमोद बड़ो जिंदाबाद 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 प्रमोद बड़ो जिंदाबाद 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 नीलोद चौधरी साहबे আমার রাস্তাটো করে দিছে। আমি নথৈ আনন্দিত হয়েছো। আমি ভাবি আছো মনে মনে কল্পনা কৰি আছো তেখেতক আমি আগন্তুক 30 বছৰলৈকে তেখেতক EM বা GM হিচাপে পাবলৈ সক্ষম হ'ম। আমাৰ এই অঞ্চলৰ ৰাস্তা মেইন ৰাস্তাটোৱে আছিল চুঙাপুতিৰ পৰা অসমমাললৈকে। এই ৰাস্তাটো আজি আমাৰ 40 নং ৰৌতা সমষ্টিত EM নীলোদ চৌধৰী ডাঙৰীয়াদেৱে কৰি দিছে। ভাৰত স্বাধীনতা হোৱাৰ পিছৰে পৰা এই অঞ্চলটো পিছপৰা। গতিকে আজি তেখেতে আমাৰ এই বৃহৎ ৰাজ্যৰ এটা বৃহৎ কাম কৰি দি এই অঞ্চলৰ মহান কাম কৰিলে। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে হওক বিভিন্ন বেপাৰ কৰাসকলেই হওক তেওঁলোকে চলিব পৰা অসুবিধা আছিলে, কিন্তু আজি সেই সমস্যাটো সমাধান কৰিলে। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক ডক্টৰ নীলোদ চৌধৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।